এনেকুৱা কাম আগতে কৰা বুলিও আমি গম পাইছিলোঁ আৰু বৰ্তমানে এজন ছাত্ৰই তেওঁৰ বিৰুদ্ধে অভিযোগ আনিছিল আৰু সেই অভিযোগৰ ভিত্তিত তেওঁলোকে ইতিমধ্যে ছাত্ৰসকলে ছাত্ৰসন্থাক জনাইছিল বা থানাত তেওঁলোকে দিছিল, তেওঁলোকৰ অভিভাৱকে আমাক জনাইছিল আৰু সেই দিনটোত অতিশয় বিশৃংখল পৰিস্থিতি এটাৰ সৃষ্টি হৈছিল। তাৰপিছতে তেখেতক থানালৈ লৈ যোৱা হৈছিল। সেইদিনা তেওঁক এৰেষ্ট কৰাও হোৱা নাছিল। তাৰপিছত প্ৰায় 8 দিন যোৱাৰ পিছত আমি কালি গম পাইছোঁ যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতক ইতিমধ্যে সোণাৰী থানাৰ ফালৰ পৰা এৰেষ্ট কৰা হৈছে বুলি গম পাইছোঁ। এই খবৰটো পোৱাৰ পিছত আমাৰ সকলোৱে মানে ছাত্ৰসকলক বিশেষকৈ দেখা গৈছে যে তেওঁলোকে যথেষ্ট ভাল পাইছে। এনেকুৱা মানে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰা এজন গুৰুৰ ওচৰত তেওঁলোকে হয়তো থাকিবলৈ ইচ্ছা কৰা নাই, গতিকে তেওঁলোকে যথেষ্ট মানে আনন্দ প্ৰকাশ কৰা আমি দেখিছোঁ। গৈছিলে ভৱিষ্যতে যাতে এনেকুৱা পৰিৱেশৰ ইয়াত সৃষ্টি হ'ব নোৱাৰে, তাৰ কাৰণে আমি ভাবিম যে সেইজন শিক্ষকক যাতে পুনৰবাৰ আমাৰ অনুষ্ঠানলৈ আহিব নোৱাৰে, তাৰ কাৰণে এটা চৰকাৰে যেন প্ৰশাসনিক ব্যৱস্থা এটা যেন গ্ৰহণ কৰে। ধন্যবাদ।